মাত বন্ধুসকল, মই অংকুৰ। আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আৰু মই আপোনালোকক বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ বিশেষ কিছুমান কাৰণৰ কাৰণে আপোনালোকক দিব পৰা নাছিলোঁ। মোৰ পাছফালে দেখিছে নহয়, সেই এখন পাহাৰ আপোনালোকে ধৰিব নোৱাৰিব, দেখিছে চাগে। সেই পাহাৰখনৰ ওপৰত এটা গুহা আছে আৰু সেই গুহাটোৰ ভিডিঅ' আপোনালোকক মই ভালদৰে বনাই দিছিলোঁ। সেই ভিডিঅ' লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আৰু বিশেষকৈ আকৌ মই নেক্সট টাইম বনাব বিচাৰিছোঁ এটা কাৰণে, সেই গুহাটোৰ ভিতৰত সেই সময়ত মই সোমাব পৰা নাছিলোঁ। তাৰ চাৰিওফালৰ সকলোখিনি বস্তু আপোনালোকক ভালদৰে দেখালোঁ। কিন্তু শিৱৰাত্ৰিৰ পিছদিনাখনৰ পৰা তাত 3 দিন ধৰি মেলা হয় আৰু সেই সময়তে সেই গুহাটোৰ ভিতৰত সোমাব পাৰে। আৰু আজি যাব ওলাইছোঁ, আজি ফাৰ্ষ্ট দিন, আৰু সেইটো কাৰণে গুহাটোৰ ভিতৰত সোমাম। তাত কিবাকিবি আছে, বহুত কিবাকিবি, আৰু সেইখিনি বস্তু আপোনালোকক ভালদৰে দেখাম। ব'লক মোৰ লগতে আপোনালোকে চাব। ট্ৰেইন আহিছে, ট্ৰেইনটোৰ ওপৰত আছে। একচুৱেলি মই পাহাৰটো আপোনালোকক দেখাবলৈ তললৈ নামি আহিছিলোঁ। ভাই ব'লা। মেইন ৰোডেদি আহি এই ৰাস্তাটোদি সেই জেগাটোলৈ যায়। এয়া দেখিছে মেইন এটা গেট বনাই থৈছে। ব'লক যাওঁ। লেফটত লোৱা, লেফটত। এয়া মই পাই গ'লোহি মেইন গেটটো। এইফালেদি সেই পাহাৰটোৰ ওপৰলৈ যাব পাৰি আৰু সেই মেলাখন চাব পাৰি, গুহাটোলৈ যাব পাৰি। ব'লক যাওঁ। क्या हो रहा है? 5 देने पड़ेगा क्या? ये 5 দিব লাগে নেকি? কেইটকা? 30 টকা দি আছে। জেগাটোৰ চাফ চাফাইৰ কাৰণে কিবা 20 টকাকৈ এইটো কুপন কাটিব লাগে। আৰু ভালেই হৈছে জেগাটো পইচা এটা ল'বই লাগিব। ৰাস্তাটো এইখিনি অকণমান বেয়া, ঘোঁৰাৰ পিঠিত আহি থকাৰ নিচিনা লাগে। ঘোঁৰাৰ পিঠিত আহি থকাৰ নিচিনা লাগিছে। প্ৰথম কাম হৈছে প্ৰথমতে আমি অহা বাহনখন সুৰক্ষিত ঠাইত থোৱা। সেইকাৰণে ইয়াতে থ'ব পৰা জেগা আছে, তাতে পইচা দিব লাগে আৰু থ'ব লাগে। ব'লক থৈ লওঁ ফাৰ্ষ্টে।
বৰ্তমান পালোহি সেই মেলাখিনি পাহাৰটোৰ কিনাৰত মানে দেখিব পাৰে সেয়া যদি আপোনাৰ পাহাৰ গুহাটোৰ ভিতৰত সোমোৱাই পেলাই ওলাই আহি আপোনালোকক দেখাম মেলাটো ওপৰত গৈ আছোঁ অলপ আজি ফাৰ্ষ্ট দিন মানুহ তেতিয়াও আছে বহুত চাব পাৰে কাইলৈ অলপ বেছি হ'ব চাগৈ পাহাৰটোৰ ওপৰেদি উঠি আহি আছোঁ বৰ্তমান তাৰপিছত পাহাৰটোৰ তলতহে মেলাখন হয় অলপ ওপৰত উঠিব লাগে আপোনালোকে গোটেইখিনি বস্তু নৰ্মেলি এতিয়া মানুহ বেছি আছে কিন্তু মই আগৰ ভিডিঅ'টো চালে গোটেইখিনি একদম নৰ্মেলি কোনো মানুহ নাথাকাকৈ আপোনালোকে দেখা পাব বলক গৈ থাকোঁ কিমান পাৰোঁ এইফালেদি গুৱাহাটীলৈ যোৱা ৰাস্তা খটখটেদি বাদুলি খুৰুঙৰ থান চলো বহুত চিৰি বগাব লাগিব পাহাৰৰ পৰা তোক কিবা ভাগৰ লাগিলেই হয় দৌৰোঁ আধা আহিলোঁ বাৰু বেছি দূৰ নাই আৰু ভাবি নাথাকে হয় ভাই পাৰিছা বঢ়িয়া দেন বহুত দূৰ উঠি আহিলোঁ দেই আৰু অলপ আছে যাবলৈ বলক গৈ থাকোঁ এইফালেদি ভাগৰ লাগি গ'ল বহুত দূৰ আহিলোঁ পাইছোঁহি গুহাটোৰ ওপৰত বহুত দূৰ উঠিব লাগে ভাগৰ লাগি গৈছে এইটো মন্দিৰ গুৱাহাটীৰ ফ্ৰণ্টত আছে পাহাৰটোৰ ওপৰত ইয়াতে চবেই সেৱা কৰেহি মেইনলি তাৰপিছত মেলা চাবলৈ যায় আৰু ইয়াত সেৱা কৰি গুৱাহাটীৰ ভিতৰত সোমায় এইটো গুৱাহাটীৰ চাৰিওফালৰ এটা দৃশ্য এইটো মন্দিৰটো এইখিনি পাহাৰ হয় গোটেইখিনি আৰু এই শিলগুটিটো তললৈ নামি যায় সেইফালেদি বলক আমিও যাওঁ আপোনালোকক দেখাওঁ ভিতৰত কিনো আছে বলক ভিতৰত আন্ধা হ'ব চাগে ন হয় ভালকৈ আহিবা দেই ধৰি 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 আইচ আও ঐ Oh my God. অলপ সোমাই আহিলোঁ আন্ধাৰ কিছুমান জেগাত পোহৰ আহিছে কাৰণে অকণ পোহৰ পাইছে তেতিয়া গৈ আছোঁ আন্ধাৰ
আপোনালোকে হয়তো নেদেখিব হয় দে ব'লা 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 হা জাম হৈ আছে ওলোৱা ৰাস্তা নাই ন নাই কিন্তু ৰখি দিয়া ভাল লাগিব নহ'লে আপোনালোকে হয়তো বেছি নেদেখিব যিখিনি পোহৰ সেইখিনি দেখিব কিন্তু ইয়াত এটা বস্তু পাব বাদুলি গোন্ধ আপোনালোকে একো দেখা নাপাব আন্ধাৰ হয় ইয়াৰ ভিতৰত যিখিনি পোহৰ এটা সুৰুঙা আহিছে সেইখিনি আপোনালোকে দেখিব এটা ভৰি আপুনি ইটো শিলগুটি দি লওক এই আন্ধাৰ ইয়াত একচুৱেলি লাইট চাইট দিলে হয়তো ভালকৈ দেখাব পাৰিলোঁ হয় এইটো শুনিছে তুমি মাত এয়া বাদুলি অলপ দেখায় বাদুলি আচ্ছা পোহৰটো পাৰ হচোন তই মানুহ গৈ থাকিবলৈ পাৰ চাপৰি ল ওলাইছোহি যেন তেন ব'লা ব'লা ভাই ইয়াত লাইট চাইট দি দিব লাগে নোৱাৰি নেকি অঁ সেইটোও হয় লাইট দিলে সুবিধা হয় আৰু যাবলৈ আন্ধা মুঠা একো নেদেখি নিশাচৰ পানী ন বাদুলি সেইকাৰণে লাইট দিব নোৱাৰে ইয়াত ফাইনেলি গুৱাহাটীৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু একচুৱেলি কি আন্ধাৰ কাৰণে আপোনালোকক ভালদৰে ভিতৰতো দেখাব নোৱাৰিলোঁ যিমানখিনি পাৰিলোঁ দেখালোঁ এতিয়া আকৌ পাহাৰৰ ওপৰে তললৈ গৈ আপোনালোকক মেলাখন দেখাম অঁ অ'কে ভিতৰত চলি গোটেই বাদুলিয়ে ভৰা আপোনালোকে দেখিছে চাগে অলপ অলপকৈ আৰু বাদুলিৰ গোন্ধ বহুত আৰু ইয়াত সুধিলোঁ লাইট চাইট কিয় নলগায় লগোৱাবলৈ নিদিয়ে বোলে সেইটো কাৰণে নলগায় বোলে ইয়াতে নাম হয় মই দেখাম কিন্তু আজি নাম বন্ধ হ'ল চাগে সেইটোত দিহানাম হয় আৰু মেইন কথা হৈছে কি এইফালে লাইট জ্বলাবলৈ আপোনাৰ কাৰেণ্টে নাই ন পাহাৰৰ ওপৰত সেইটো কাৰণে হয়তো ইয়াতে জ্বলাবলৈ কেনেকুৱা উপায় নাই পানী অলপ খাই লওঁ পাৰিলে পুৰা পানী পাম নেকি পানী অলপ দৰকাৰ হৈছিলে সেই মন্দিৰটোতে পানী পাইছোঁ ওপৰত খাই লওঁ অলপ এটা নাম হয় নেকি নাম হ'ল গৈ হ'ল মানে সন্ধিয়া আগত ভাঙি যায় দুপৰীয়াত অঁ আৰু দুদিন আছে ন এটা হা দুদিন আছে আৰু দুদিন আছে কালি পৰহি আছে দুদিন অঁ তাৰপিছৰ পৰা বন্ধ কৰি দিব এইটো এতিয়া কাৰেণ্ট নাথাকে কাৰণে এতিয়া কাৰেণ্টৰ সুবিধা নাই কাৰণে এতিয়া সন্ধিয়াৰ আগত সকলোখিনি ইয়াৰ পৰা যাব লগা পৰে আৰু মেলাখনত নিজৰ নিজৰ কিছুমান সুবিধাৰে লাইটৰ ব্যৱস্থা কৰি লৈছে মোৰ লগৰজনে নাইকিয়া হৈ গ'ল আৰু এই জেগাখিনিৰ পৰা গোটেই ভিউ পইণ্টটো দেখা যায়
আৰু অকণো তলত নামি গৈ পেলাই আপোনাক দেখাই আছোঁ, চাব পাৰে। নামি আহিলোঁ গুৱাহাটীৰ ভিতৰত আপোনালোকক গোটেইখিনি বস্তু দেখাই এতিয়া আপোনালোকক দেখাম সেই পাহাৰটোৰ কিনাৰত হোৱা মেলাখন। অলপ মেলাখন চাই তাৰ পৰা সন্ধিয়া হোৱাৰ আগতে ঘৰলৈ যাওঁ। আপোনালোকক এইখিনিয়ে দেখালোঁ। মেলাত আৰু কি হয় এইখিনিয়ে হ'ব। কিছুমান দোকান এতিয়াও বহিয়ে আছে, আছে অলপ বহিবলৈ। এতিয়া খাবলৈনো কি খাম, আইচক্ৰীমকে খাওঁ আৰু আইচক্ৰীম। অঁ ভাই 100 কিবা ল'বা নেকি তুমি? অঁ 100 কিবা ল'বা নেকি? এই আইচক্ৰীমকে খাওঁ। আইচক্ৰীম কি আছে? আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ বাগানৰ ভিতৰৰ পৰা। আৰু যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই, ব'লক দিয়ক।